এজন বৰেণ্য ব্যক্তি এখন গামোচাৰে আমাৰ শ্ৰদ্ধা নিবেদন কৰিব বিচাৰিছোঁ। আমি প্ৰথমে ক শাখাৰ প্ৰতিযোগীসকলক পুৰস্কাৰ দিব লৈছোঁ। ক শাখাত প্ৰথম পুৰস্কাৰ পাইছে শ্ৰীমতী জাহ্নৱী ৰয়, দ্বিতীয় পুৰস্কাৰ কুঁৱলী দাস আৰু তৃতীয় পুৰস্কাৰ শ্ৰীমতী বিপাশা কলিতা। দ্বিতীয়গৰাকী শিল্পীক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। এই পুৰস্কাৰকেইটা প্ৰদান কৰিবৰ বাবে আমি শ্ৰীযুত বিজু ফুকন ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। এয়া প্ৰথম পুৰস্কাৰ পাইছে জাহ্নৱী ৰয়, দ্বিতীয় পুৰস্কাৰ শ্ৰীমতী কুঁৱলী দাস, আৰু তৃতীয় স্থানত আছে বিপাশা কলিতা। ক শাখাত প্ৰথম